আজি মই প্ৰায় এবছৰ ধৰি ৰাইজৰ মাজত মই জনসংযোগত আছো। বিভিন্ন সমস্যা তথা বিভিন্ন সময়ত ৰাইজৰ বিভিন্ন অনুষ্ঠান তথা ৰাইজৰ চোতালত গৈ সদায় আমি সভা সমিতি পাতি আমি যি কাৰ্যপন্থা চলাইছিলোঁ তাৰ আজি ফল হিচাপে UPPL দলে নাগাজুলি সমষ্টিৰ পৰা মোক প্ৰাৰ্থিত্ব ৰূপে প্ৰক্ষেপ কৰিছে আৰু মই আশা ৰাখিছোঁ যে অহা দিনত বিজেপিয়ে ইয়াতে দুবাৰ জিকিছে, তো ৰাইজ তেওঁলোকৰ ওপৰত অতিষ্ঠ। তেওঁলোকে একচুৱেলি কোনো ফেজ ভোটত পাছ কৰা নাই, এইটো এটা চিম্বলিক ভোটত পাছ কৰিছিল। তাতো ৰাজনৈতিকভাৱে মোক ষড়যন্ত্ৰ কৰিহে হৰোৱা হৈছিল। তো আজিৰ দিনত ৰাইজে গোটেইখিনি কথা বুজি উঠিছে। তো মই আশা ৰাখিছোঁ যে এইবাৰ ৰাইজে কমেও 7-8 হাজাৰ ভোটত ইয়াতে ব্যৱধানত মোক জয়যুক্ত কৰাই দিব। সেই বস্তুটো আজিৰ দিনত পৰিলক্ষিত হৈছে।